সাবস্ক্রাইব করক নগাঁও গার্ল কাশ্মীৰ ইউটিউব চেনেলটি লগতে ওচৰতে থকা বেল আইকনটি দবাই দিবৰ কাৰণে নাপাহৰিব। নমস্কাৰ, নগাঁও গাৰ্ল কাশ্মীৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ এটা নতুন টপিক লৈ, আৰু আজি টপিকটো আমাৰ হৈছে আমৰ আচাৰ কেনেকৈ বনায়। আৰু তেনেহ'লে বেছি দেৰি নকৰোঁ, এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ বলক। আৰু সোনকালে অন্য এটা ৰেচিপি ভিডিঅ' আহি আছে, গতিকে চাই থাকিব নগাঁও গাৰ্ল কাশ্মীৰ ইউটিউব চেনেল। তেনেহ'লে বলক এতিয়া পাকঘৰত যাওঁ আৰু কেনেকৈ আজি আমৰ আচাৰ বনাওঁ আপোনালোকক দেখাই যাওঁ। এতিয়া যিহেতু আমৰ ছিজন, গতিকে ভাবিলোঁ যে আমৰ আচাৰ কেনেকৈ বনায় সেইটো দেখাওঁ বুলি। গতিকে আপোনালোকৰ ওচৰত লৈ আহিলোঁ আমৰ আচাৰ কেনেকৈ বনায় তাৰ ভিডিঅ'টো। আৰু এয়া বজাৰৰ পৰা অলপ আম অনা হ'ল, আৰু আমখিনি এয়া পানীত তিয়াই থোৱা হৈছে, যিহেতু ক'ভিডৰ টাইম আৰু লগতে বাহিৰৰ পৰা অনা বস্তু এনেও ধুই ল'ব লাগে, গতিকে অলপ পানীত তিয়াই থোৱা হৈছে। আৰু তাৰপিছত কেনেকৈ বনাওঁ, কি কৰোঁ কি নকৰোঁ সকলোবিলাক দেখাই যাম। গতিকে নগাঁও গাৰ্ল কাশ্মীৰ সৈতে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। অথনি আপোনালোকক দেখাইছিলোঁ মই বাল্টিংটোত আমখিনি থৈ দিয়া আছিল বুলি, তাৰপাছত ইয়াত এনেকৈ টুকি ল'লোঁ। আৰু এতিয়া মায়ে আমখিনি কাটি আছে, মই আপোনালোকক দেখাই আছোঁ। এয়া কাটি আছে, আৰু কাটি পেলাই এনেকৈ সৰু সৰু টুকুৰা কৰি ইয়াত ৰাখি দিয়া হৈছে। আৰু ইয়াৰ পাছত কি কৰা হয় আপোনালোকক ষ্টেপ বাই ষ্টেপ সকলো দেখাই যোৱা হ'ব এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব। আমখিনি অথনি কাটি থাকোঁতে আপোনালোকক দেখুওৱা হৈছিল, তাৰপাছত এনেকৈ আমখিনি কাটি হ'ল, আৰু এতিয়া ইয়াতে অলপ নিমখ দিয়া হ'ব, আৰু তাৰপাছত এৰাতি বা দুৰাতি থৈ দিয়া হ'ব। আপোনালোকৰ নিজৰ সুবিধা অনুসৰি আপোনালোকে ৰাখিব পাৰে, এৰাতি ৰাখিব পাৰে, নহ'লে দুৰাতিও ৰাখিব পাৰে। চ' এতিয়া নিমখখিনি সানি পেলাই আমি ৰাখি দিম। এতিয়া এই আমখিনিত যিহেতু আপুনি নিমখ সানি থকা হৈছে দেখিছে, এইখিনি আজি ৰাতিটো এনেকৈ ৰখাই দিয়া হ'ব, আৰু কাইলৈ মৰ্ণিং যেতিয়া ৰ'দ ওলাব তেতিয়া ৰ'দত অলপ সময়ৰ কাৰণে দি দিয়া হ'ব। চ' ভিডিঅ'টো চাই যাব। আজি আমৰ আচাৰ বনাবৰ কাৰণে মই ইয়াতে কেইটামান পাঁচফোৰণ লৈছোঁ, আৰু কেইটামান জনি, আৰু কেইটামান গুড়ামুড়ি, আৰু লগতে জলকীয়া পেকেট দুটা। চ' এয়া দি আজি কেনেকৈ বনাওঁ আপোনালোকক দেখাই যাম, চাই যাওক। আপোনালোকক মই অথনি মছলাখিনি দেখালোঁ। মছলাখিনি অলপ সময় ভাজি পেলাই তাৰপিছত মিক্সিত পিচি লোৱা হ'ল, আৰু কেৰাহীত অলপ গৰম তেল কৰি লোৱা হ'ল, আৰু তাৰপাছত মছলাখিনি আৰু তেলখিনি একেলগে আচাৰখিনিৰ লগত দি দিয়া হ'ল, আৰু এতিয়া আচাৰখিনি ৰেডি হৈ গ'ল। আৰু এতিয়া আচাৰ এয়া ৰেডি হৈ গ'ল, আপোনালোকে দেখিছে। চ' আজি আচাৰ বনালোঁ, আপোনালোকক দেখালোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত আপোনালোকৰ বহুমূলীয়া কমেণ্টৰ জৰিয়তে মোক জনাব। আৰু যদি এই ভিডিঅ'টোত কিবা ভুল ৰৈ গৈছে আপোনালোকে তেনেহ'লে আঙুলিয়াই দিলে মই অত্যন্ত সুখী হ'ম। যি নহওক, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি পুনৰ এটা নতুন ভিডিঅ' লগ পাম, তেতিয়ালৈ আপোনালোকৰ বিদায় মাগিছোঁ। আপোনালোকে সুস্থ থাকক, ঘৰত থাকক, আৰু ক'ভিড মহামাৰীৰ পৰা বাচি থাকক। চ' আজিলৈ ইমানেই, বাই বাই।